या सिंगल सुपर फस्फेटर मिश्रण तैयार करी पुखुरीर पानी जाते हारुआ है तार बारे पुना मेलार आगते ये व्यवस्थाटो करि लोৱা হৈছে जाते यथेष्ट परिमाण खाद्य पाए और सोनकाले इहतर बृद्धि है और या पानीर स्वास्थ्यटो बहुते ভাল हेलुई आवरी आछे जदिও पुना मेलार आगत এই হেলুইখিনি অলপ আঁতৰাব লাগিব যাতে অক্সিজেনৰ পৰিমাণটো কমি নাযায় লগতে এয়া চাওক মথাউৰি চাৰিওফালে কলগছ লগতে এই ঘাঁহনি পৰাও যেতিয়া গ্ৰাছ কাপ ডাঙৰ হ'ব সাইডত আহি তেওঁলোকে ঘাঁহও ডাইৰেক্টলি খাব পাৰে লগতে পুখুৰীটো অলপ ৰদ পৰা ঠাইত হলে মাছৰ বৃদ্ধি সোনকালে হয় পুখুৰীটো হেমেকা হ'ব নালাগে যাতে সূৰ্য পোহৰ পৰ্যাপ্ত পৰিমাণে পুখুৰীত পৰে আৰু হেলুই যাতে ইয়াত উৎপন্ন হ'ব পাৰে লগতে মাজে মাজে আমি সাৰ প্ৰয়োগ কৰি থাকিব লাগে পানী পৰিষ্কাৰ কৰিবলৈ মাজে মাজে আমি চূণ प्रतिमाहे चूनर मिश्रण पानी দিব লাগে লগতে আমি মাছৰ ৰোগ নিৰাময়ৰ কাৰণে পটাছ আমি ব্যৱহাৰ কৰিব পাৰো পটাছৰ মিশ্ৰণ যেটো আমাৰ কৃষি স্বাস্থ্য কেন্দ্ৰত সহজে উপলব্ধ আৰু এয়া এবাৰ যথেষ্ট পলম হৈছে পুনা দিয়াত কাৰণ বৰষুণ অলপ পলমকে হল যদিও এই সময়ছোৱাটো পুনা মেলি যদি আমি ইয়াৰ ভাল যতন কৰিব পাৰো তেন্তে আমি ভাল উপাৰ্জনৰ আশা কৰিব পাৰিম লগতে এয়া চাওক এই ঘাঁহ এইটো এক প্ৰকাৰৰ ঘাঁহ ইয়াত ৰোৱা হৈছে লগতে বিভিন্ন জাতৰ কল আৰু এয়া চাওক ইয়াত বিজুলীৰ ব্যৱস্থা পুখুৰীৰ গাতে লাগি আছে যাতে আমি পানী চলাচল যেতিয়া আমি পাম্প লগাই পানী চলাচল কৰোঁ তেতিয়া পুখুৰীৰ অক্সিজেন পৰিমাণটো বাঢ়ি যায় পুখুৰী পানী চলাচল হলে আৰু এবাৰ ইয়াত যাতে কোনো ধৰণৰ লোকেল দৰিকণা মাছ আদি নাহে তাৰো ব্যৱস্থা কৰা হৈছে